বৰপেটা জিলাৰ সমীপৰ বিষ্ণুপুৰ গাঁওবাসীৰ ভোট বৰ্জন। আজি অনুষ্ঠিত হোৱা তৃতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোট বৰ্জন কৰিছে বিষ্ণুপুৰ গাঁওবাসীয়ে। ৪৭ নং বিধানসভা সমষ্টিৰ বিষ্ণুপুৰ গাঁৱৰ ভোটগ্ৰহণ কেন্দ্ৰত ১৮০ নং বাৰা নিম্ন বুনিয়াদী বিদ্যালয়ত আছিল যদিও শেহতীয়াভাৱে ভোটগ্ৰহণ কেন্দ্ৰটো ৫৩০ নং বৰবিলা প্ৰাথমিক বিদ্যালয়ত স্থানান্তৰিত কৰা হৈছে। ভোটগ্ৰহণ কেন্দ্ৰটো স্থানান্তৰিত কৰাৰ ক্ষেত্ৰত অসন্তুষ্টি প্ৰকাশ কৰি আৰু পূৰ্বৰ স্থান ১৮০ নং বাৰা নিম্ন বুনিয়াদী বিদ্যালয়তে বাহাল ৰখাৰ দাবী তুলি বিষ্ণুপুৰ গাঁওবাসীয়ে ইতিমধ্যে জিলা উপায়ুক্তক লিখিতভাৱে জনাইছিল যদিও কোনো সুফল লাভ নকৰিলে। আজি গাঁওবাসীয়ে ১৮০ নং বাৰা নিম্ন বুনিয়াদী বিদ্যালয়ত প্ৰাথমিক বিদ্যালয়ৰ সন্মুখত একত্ৰিত হৈ ভোট বৰ্জন কাৰ্যসূচী ৰূপায়ণ কৰে। জিলা প্ৰশাসনে ভোটগ্ৰহণ কেন্দ্ৰটো পুনৰাই পূৰ্বৰ স্থানত বাহাল নৰখাৰ পৰ্যন্ত অনাগত দিনতো ভোট বৰ্জন কাৰ্যসূচী অব্যাহত ৰাখিব বুলি গাঁওবাসীয়ে জানিবলৈ দিয়ে। নিউজ ডেস্ক পাব্লিক সংবাদ। কিন্তু মাজতে এইটো কিয় হওক আমি জানা নাই। এই প্ৰতিবাদ চৰকাৰক কেইবাবাৰ জানা হৈছে আমাৰ তেওঁলোকক কোনো ৰেচপন্স নলগা। ইয়াৰ মাজতে কি হৈছে, আমি এই বয়সত কেনেকৈ তাকে ভোট দিবা যাম? দেচোন তুমি কোৱা। স্বাধীনতা কালৰ ইয়াতে তেওঁলোকৰ যিটো বৰবিলা চেণ্টাৰ আছে তেওঁলোকে আমাৰ আগতে ভোট দিছিলে, আমি জানো। কিন্তু স্বাধীনতাৰ পাছৰ পৰা আমাৰ ভোট হোৱা নাছিল। তেতিয়া আমাৰ আটা পিতা সহ্য কৰি আমি ভোট দি গৈছোঁ। কিন্তু আজি কি কাৰণত যে এইটো হ'ল আমি বুজি নাপাওঁ। আৰু এই বয়সত আমি তারা ভোট দিবা যাব নোৱাৰোঁ। সেইকাৰণে আমি বৰ্জন কৰিছোঁ আজি। এইটোৱে মোৰ কথা। প্ৰশাসনৰ হেমাহিৰ কাৰণে হৈছে নেকি? প্ৰশাসনৰ হেমাহিৰ কাৰণে। কাৰণ ইয়াৰ দৰে SDC জানো হৈছে আৰু ইয়াৰ আগতে তেওঁলোকে আমাৰ এই ঘৰটো চাফা কৰিব দিছে। SDC চাফা কৰিব দিছে, গাঁওবুঢ়া সুধিব চাফা কৰিছে। আমি আছোঁ, আমাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী সাগৰ চাফা কৰি যাব। কালি সিদিনা SDCলৈ কৈছোঁ মই গাঁওবুঢ়া চাফা কৰা। গাঁওবুঢ়াই কৈছে কি অংগনবাড়ী চাফা কৰিব দিছে। এইবিলাক কথাত মাজৰ কি হেমাহি আছে আমি কিন্তু নাজানো। কিন্তু আমাৰ মূল কথা আমি ভোট বৰ্জন কৰিছোঁ। যদি আমাৰ চেণ্টাৰটো তাৰে পৰা আমাৰ কি নাম ১৮০ নম্বৰ ভাড়া নিউজ নিদিয়ে, যদি আমি তেতিয়া ভোট বৰ্জন কৰোঁ। এইটোৱে মূল কথা।